প্ৰথমে সমূহ অসমবাসীলৈ হেঁপাহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ। ৰঙালী আহিল, বহাগ আহিল আৰু লগে লগে যেন প্ৰকৃতিয়ে পিন্ধিলে নতুন সেউজীয়া সাজ। কুঁহিপাতৰ মাজেৰে কুলি চৰাইৰ মিঠা মাত, গছত কপৌ ফুলৰ সুগন্ধ আৰু তাঁতৰ শালত মাকুৰ খিটখিটনি এইবোৰেই বিহুৰ বাতৰি দিয়ে। বিহু বুলি আজি ৰাতিপুৱাই আমি সকলো খুৰাহঁতৰ ঘৰলৈ গ'লো গৰুক গা ধুৱাবলৈ। গৈ দেখোঁ মাহ, হালধি আৰু চাট সাজু হৈ আছে। আইতাই আহি সকলোৰে কপালত মাহ সানি দিলে। সেই মৰমৰ স্পৰ্শ যেন তেনেই সুকীয়া। তাৰ পিছত সকলো মিলি গৰুক গা ধুৱালো। মাহ হালধিৰে মৰমেৰে যত্নেৰে। চাটৰ পৰা লাও বেঙেনা লৈ লাও খা বেঙেনা খা গাই গাই কামনা কৰিলো যাতে আমাৰ গৰুবোৰ সুস্থ থাকক, ডাঙৰ হওক আৰু ঘৰখন ভৰি থাকক সুখেৰে। তাৰ মাজতে আমি সকলোৱে পানী লৈ ধেমালি কৰিলো। সেই সৰু সৰু মুহূৰ্তবোৰেই আছিল আটাইতকৈ ডাঙৰ সুখ। পিছত খুৰীহঁতৰ ঘৰতে লুচুগুনি খাই দাদা ভাইটি একেলগে ওলাই গলো আমৰলি পৰুৱা বিচাৰি। বহু কষ্ট আৰু পৰুৱাৰ কামোৰ খাই শেষত এটোপোলা পৰুৱাৰ টোপেৰে উভতি আহিলো ঘৰলৈ। তাৰ মাজতে লুকাই আছিল অমূল্য আনন্দ। বহাগ বিহুৰ কেৱল আনন্দৰ উৎসৱ নহয়, ই অসমীয়া জাতিৰ সমন্বয়, প্ৰেম আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ প্ৰতীক। এই উৎসৱে সকলোকে একগোট কৰে। নতুন বছৰতে সকলোৰে জীৱনলৈ সুখ, শান্তি, প্ৰেম আৰু সমৃদ্ধি কঢ়িয়াই আনক। ৰঙালীৰ ৰঙেৰে ভৰি পৰক আপোনাৰ জীৱন, তাৰে কামনাৰে আকৌ লগ পাম এটা অন্য ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।